শুনা ভাইটি, বিয়া পাতিবলৈ হলে অকল ডাঙৰ দীঘল হলেই নহব, খাৰাও হ'ব লাগিব, মানে নিজৰ ভৰিত। খাৰাটো বাৰু গম পালো, কিন্তু ডাঙৰ দীঘল এইটো কি বস্তু? নিজৰটো কমাই নামানে ন খুৰী? মৰম না হাত আছা না ভালে? মই আছো দিয়ক ভালে। গাইছ, আপোনালোকে মৰা আশীৰ্বাদত আকৌ আহিলো যেতিয়া অকমান হাঁহি থৈ যাওঁ। সেই গাইছ, স্বাগতম জনাইছো চিনাকি হাজিলৈ। বিয়া পাতিবলৈ হলে অকল ডাঙৰ দীঘল হলেই নহব, খাৰাও হ'ব লাগিব, মানে নিজৰ ভৰিত। বাইদেউ, আপুনি এনে কোনখন ভেঞ্চাৰ ষ্টাৰ্ট কৰিছিলা? নিজৰ ভৰিত সদায় থিয় হোৱা বুলি কয়, খাৰা হোৱা বুলি নকয়, বুজিলি? ডাবল মিনিং পিছতো কৈ থাকিব পাৰিবা। কোনোবাই আকৌ বেয়াকৈ কমেণ্ট দিলে তোমালোকে কবা ল'ৰাবিলাকে মোক বেয়াকৈ কমেণ্ট কৰে, দুটামান লাইক আৰু ভিউছৰ কাৰণে আন বোৱাৰী বিলাকৰ নাম বিলাক বদনাম কৰিছা তহঁতৰ দৰে বোৱাৰীসকলে। হা, প্ৰথমে টিপিব লাগে, তাৰপিছত লগাব লাগে, তাৰপিছত জোৰে জোৰে কৰিব লাগে। অলপ পিছত দেখিব বগা বগা পদাৰ্থ বাহিৰত ওলাইছে, তেতিয়া গম পাব দাঁত ব্ৰাছ কৰা হৈছে। প্ৰথমতে মাইনা তোমাৰটোৱে টিপিম, তাৰে পিছত লগাম, তাৰে পিছত জোৰে জোৰে কৰি তোমাৰ মুখখন মেলি বগা বগা পদাৰ্থবোৰ তোমাৰ মুখতে ভৰাই দিম। তাৰে পিছত আমাৰ মাইনা গমেই পাবা মই দাঁত ব্ৰাছ কৰা বুলি। হয়নে মাইনা? আমাৰ মাইনাও কিন্তু মাৰ্কেটত নতুন নতুন মাল আনি থাকে। প্ৰথমে আনিলা মাইনা ফল মূল, এইবাৰ আকৌ মাইনা আনিলা কলগেট ব্ৰাছ। মাইনাৰ লগতো যে কি কি হব, হাই ৰে। ঐ শুনা, সকলো সময়তে টিপি থাকিলে নহয়, মাজে মাজে ফুটাত সোমাই দিবও লাগে। মই কিন্তু চাৰ্জাৰ পিনৰ কথাহে কৈছো। অ মাইনা শুনা, ফুটাটোত নোসোমাই বুলি জানিও থু লগাই লাহেকৈ সোমাই দিয়া জনকে দৰ্জি বুলি কয়, বুজি পাইছাই নহয় মাইনা? আৰু মাইনা শুনা, বেছিকৈ ওলা সোমা কৰি থাকিলে চাবা আকৌ ফুলি যাব তোমাৰ সেই বেটাৰীটো, পিছত আকৌ নমা লাগিব ভাল হোৱাতে বেটাৰীটো মাইনা। অ বোলো, ৰেল চলে উকিয়াই, টেম্পু চলে জঁপিয়াই, ধুনীয়া ধুনীয়া বোৱাৰীবিলাক আজিকালি ডেকা লৰাই থপিয়াই। ৰেল চলে উকিয়াই, টেম্পু চলে জঁপিয়াই। ৰ'ব শুনছে, ৰেল চলে উকিয়াই, টেম্পু চলে জঁপিয়াই, ঘূৰাই দিব নোৱাৰা কাৰণেতো আমাৰ দৰে ডেকা ল'ৰা তোমালোকৰ দৰে বোৱাৰীক থপিয়াই। বহুত ডাইলগটো শুনি ভালে লাগিল। পইচা চাই বুঢ়াৰ লগত বিয়া হলেতো এনে অৱস্থা হবয়ে। কিন্তু মই এটা কথা, সাৱধান, চুৰ কৰবি ধৰাত নপৰিবি, নহলে এনে অৱস্থা হব। আৰু বৰ হাৱৈ ৰাস্তা পালি আমাৰ দৰে ডেকা ড্ৰাইভাৰ বিলাকে চলাবাতো ইচ্ছা কৰবয়ে, কাৰণ হাৱৈ ৰাস্তাত শিক্ষা অলপ বেছি ভাল হয়। শিকাবি না বৌ? हरामी हो बेटा। অ মাইনা, এনেকে গা আৰু পকল লৰে নাচিবি, কাৰণ তোমালোকে এনেকে পকল লৰে লৰে ডান্স কৰিলে আমাৰ কিবা বেলেগে লৰবে ধৰে। আৰু মাইনা শুনা, এনেকৈ গা আৰু পকল লৰে লাভ নাই, বিয়াৰ পিছত একদিন এনেও মেক্সি পিন্ধি ডেক্সি ধুবই লাগব, বুজিছা না মাইনা? মৰম নহয় আছা না ভালে? ময়ো আছো দে ভালে, তহঁতেও থাক। তো গাইছ, আজি কাৰণে এখান্তি আৰু জয় হিন্দ, জয় আই অসম।